নমস্কাৰ। আজি আমি এই দুটা ৰিপৰ্ট দেখাম। আজি আমি মিক্স টচ তাৰপিছত চেমি পাত আৰু মিক্স পাতৰ ওপৰত ভিডিঅ' দেখাম। আমি আজি প্ৰথমতে আমি মিক্স টচৰ ওপৰত দেখাব বিচাৰিছোঁ, যিহেতু মিক্স টচৰ এতিয়া খুবেই এটা ডিমাণ্ড হৈ আছে মাৰ্কেটত, আৰু আমি যিমান পাৰোঁ আজি বেছি দীঘল ভিডিঅ' নিদিওঁ। দুটামান এটা নহয়, এইটোৱে এটা ফাৰ্ষ্ট দেখাইছোঁ। এইটো এটা হ'ব মিক্স টচ। পাৰালৈকে ওচৰলৈকে ক্ল'জ কৰি দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো গোটেই গাটোত থাকিব এনেকৈ, গোটেই গাটো দেখাই আছোঁ। গোটেই গাটোত এনেকুৱাকৈ থাকিব, গোটেই গাটো থাকিব মিক্স টচ। ইয়াৰ মই ছাইড পটিকেইটা দেখাই আছোঁ। এইকেইটা ছাইড পটি দিয়া আছে, এইকেইটা হ'ব ছাইড পটি, সুন্দৰ ছাইড পটি দিয়া আছে 6টা। এতিয়া ইয়াৰ দামটো কৈ দিছোঁ। ইয়াৰ লগে লগে মই গোটেই আৰু এইটো আঁচলটো এটা সুন্দৰ আঁচল দিয়াই আছে। এতিয়া মই ব্লাউজ পিচটো দেখাম আৰু ইয়াৰ মই লগতে দামটোও কৈ দিছোঁ। এতিয়া মই ইয়াৰ মেখেলাখনৰ ব্লাউজ পিচটো দেখাই আছোঁ। এইখন হ'ব ইয়াৰ মেখেলাখন, মেখেলাখন হ'ব। মেখেলাখনৰ এইটো হ'ব তলৰ বৰ্ডাৰটো, আৰু মই এতিয়া ব্লাউজটো দেখাই আছোঁ। এইটো হ'ব ব্লাউজ পিচ। ব্লাউজ পিচটো উকা হ'ব। এইটো এটা এই ছাইড বৰ্ডাৰ এইটো থাকিব ব্লাউজ পিচৰ, আৰু বাকী উকা হ'ব। কিন্তু কাপোৰ যথেষ্ট দিয়া আছে, নেক্সট মই আকৌ আৰু এখন আছে যে মই সেইখন দেখাই আছোঁ। নেক্সট সেইখন দেখাওঁ আকৌ অকণমান বেলেগ। তাৰ ফুলটো অকণমান ডাঙৰ আছিল, ইয়াৰ ফুলটো অকণমান সৰু আছিল, এইখনৰ ফুলটো অকণমান ডাঙৰ হয়। আৰু ইয়াৰ ব্লেকত আহিব ফুলকেইটা। ইয়াৰ এনেকুৱাকৈ থাকিব। গোটেই গাটো মই দেখাবলৈ চেষ্টা কৰি আছোঁ। এইখনত অকণমান বুটাটো বেছি দিয়া আছে, ঘন বুটা দিয়া আছে। সেইখনত অকণমান হেৰি আছিলে। আৰু এইকেইটা হ'ব ইয়াৰ ছাইড পুটিকেইটা। ইয়াৰ ছাইড পুটিকেইটা সুন্দৰ ক'লা ৰঙৰ, ক'লা সূতাৰে দিয়া আছে। এনেকৈ 6টা থাকিব। আৰু এইটো হৈছে ইয়াৰ আঁচলটো একেবাৰে সুন্দৰ আঁচল দিছে। এতিয়া যিহেতু এইটো খুব ট্ৰেণ্ডত চলিয়ে আছে। ইয়াৰ দাম আহিব 2700 টকা। ইয়াৰ দাম আহিব 2700। ইয়াৰ মই এতিয়া আকৌ নেক্সট আকৌ এটা দেখাই আছোঁ। মই এতিয়া আকৌ ইয়াৰ নেক্সট এইটো এটা দেখাই আছোঁ। এইটো এটা হ'ব, আৰু মই খুলি নেদেখাওঁ, এইটো ভিতৰত থাকিব। এইটো গোটেই গাত থাকিব, এনেকৈ গোটেই গাত থাকিব। ইয়াৰ গোটেই গাত এনেকুৱা থাকিব। ইয়াৰ পিছত মই মেখেলাখন দেখাই আছোঁ। এইখন ইয়াৰ মেখেলাখন হ'ব। ইয়াৰ দাম আহিব 2700 টকা। ইয়াৰ মেখেলাখনৰ এনেকৈ দিয়াই থাকিব। আৰু ব্লাউজ পিচটো দেখাই আছোঁ। এইটো হ'ব ইয়াৰ ব্লাউজ পিচটো। এইটো এটা বৰ্ডাৰ যাব ব্লাউজ পিচটোত, আৰু বাকী উকা হ'ব। এইটো ব্লাউজ পিচটো হ'ব। নেক্সট মই আকৌ এটা দেখাই আছোঁ। এইবাৰ চেমি পাত দেখাম। নেক্সট আমি এইটো এটা দেখাই আছোঁ। এইটো হৈছে নতুনকৈ আহিছে চেমি পাত, মই দেখাই আছোঁ। এইটো কাপোৰ একেবাৰে বহুতেই ভাল কাপোৰ হয়। ইয়াৰ কণ্ট্ৰাক্ট ছেটত আহিছে। মেখেলাখন অকণমান বেলেগ হ'ব। এইখন হৈছে ইয়াৰ মেখেলাখন, আৰু এইখন হৈছে চাদৰখন। মই ওচৰৰ পৰা দেখাই আছোঁ। মই এতিয়া খুলি দেখাম। এইটো হ'ব এনেকুৱা, এইটো হ'ব এনেকুৱা। ইয়াৰ ভিতৰখন মই খুলি দেখাই আছোঁ। এইটো এনেকুৱা চেমি পাত হ'ব। ইয়াৰ ডিজাইনটো এনেকুৱা থাকিব। মই একেবাৰে ক্ল'জ দেখাবলৈ চেষ্টা কৰি আছোঁ, যিমান পাৰোঁ ক্ল'জ দেখাবলৈ চেষ্টা কৰি আছোঁ। এইটো কাপোৰ ইমানেই ছফ্ট, একেবাৰে ছফ্ট হয়, একেবাৰে ছফ্ট হয় কাপোৰটো। এইটো কাপোৰ যদি আপুনি পাটৰ ছেট এটা লাৰিছা, আৰু এইটো যদি চাই আৰু ভিতৰত যদি থৈ দিয়ে, হয়তো কাৰিকৰৰে নিজে এইটোৰ পৰা মানে ধৰিব নোৱাৰিব কোনটো অৰিজিনেল পাটৰ হয় আৰু কোনটো চেমি পাট হয়। এইটো এনেকুৱা এটা মানে কাপোৰটো খুবেই ভাল আৰু যথেষ্ট। এইটো হ'ব ইয়াৰ আঁচলটো দিয়া আছে। এইটো সুন্দৰ আঁচল দিয়া আছে। এতিয়া এইকেইটাৰ মই ছাইড পটিকেইটা দেখাই আছোঁ। ছাইড পটিকেইটাও ডাঙৰ ছাইড পটি, সুন্দৰ ছাইড পটি দিয়া আছে। এই 6টা ছাইড পটি দিয়া আছে। গোটেই বৰ্ডাৰটো মই আকৌ একবাৰ দেখাইছোঁ, গোটেই গাটো দেখাইছোঁ। একেবাৰে হেভি কাম কৰা আছে, একেবাৰে বিয়া পাৰ্টিৰ কাৰণে একেবাৰে ভাল হয়। এতিয়া ইয়াৰ মই মেখেলাখন আৰু ইয়াৰ এইটো দেখাই আছোঁ, ব্লাউজ পিচটো দেখাই আছোঁ।
এইটো হ'ব ইয়াৰ ব্লাউজ পিচটো আৰু এইখন মেখেলাখন এইখন কিন্তু কণ্ট্ৰাক্ট ছেটত আহিব কণ্ট্ৰাষ্টত আহিব এইটো হ'ব ইয়াৰ মেখেলাখনৰ বহু ওপৰলৈকে ইয়াৰ বুটাবিলাক দিয়া আছে ইয়াৰ মই এতিয়া ব্লাউজ পিচটো দেখাই আছোঁ ইয়াৰ ব্লাউজ পিচটো এইটো এটা হ'ব ইয়াৰ এইটো ব্লাউজ পিচ হ'ব ব্লাউজ পিচত যথেষ্ট কাপোৰ দিয়া আছে আৰু এইটো বহল ছাইড বৰ্ডাৰ দিয়া আছে বহুত যথেষ্ট বহল দিয়া আছে এইটো হাতত হেৰি কৰিব পাৰে এইটো এটা একেবাৰে সুন্দৰ কাপোৰটো হয় ইয়াৰ দাম আহিব ইয়াৰ দাম এনেই কিন্তু আমি এইটো 1600 টকা বিক্ৰী কৰি আছোঁ এইটো প্ৰায় ছেমি হ'লচেল হয় 1600 টকা দামটো হ'লচেল বুলিও ক'ব পাৰে কিন্তু এইটো আপোনালোকে ৰিটেইলত কিনিব গ'লে ইয়াৰ দাম ল'ব 2200 পৰা 2500 টকা এতিয়া নেক্সট মই আকৌ এটা দেখাই আছোঁ ইয়াৰ বেলেগ এটা কালাৰ দেখাই আছোঁ নেক্সট ইয়াৰ এইটো এটা কালাৰ দেখাই আছোঁ এইটো এটা কালাৰ হ'ব ইয়াৰ এনেকৈ থাকিব ইয়াৰ এইটো আচলটো হ'ব আচলটো দিয়া আছে এইটো এইটো সুন্দৰ আচল এতিয়া মই গোটেই ইয়াৰ বডিটো দেখাই আছোঁ গোটেই বডিটো এনেকুৱা হ'ব গোটেই বডিটো হেভি ৱৰ্ক কৰাই আছে এইটো বিয়া পাৰ্টিৰ কাৰণে খুবেই এটা ভাল হ'ব এইকেইটা হ'ব ইয়াৰ ছাইড পটি এই ছাইড পটি ইয়াৰ এই ছয়টা দিয়া আছে ছাইড পটিকেইটা মই সুন্দৰকৈ দেখাই দিছোঁ আৰু কাৰোবাক লাগিলে এইটো স্ক্ৰীনশ্বটটো মাৰি ল'ব আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি দিলে আমি আমাৰ যিবিলাক আমাৰ ছাবস্ক্ৰাইবাৰ থাকে তেওঁলোকক আমাৰ অফাৰটো দিয়াত সুবিধা হয় আমি এক্সট্ৰা অফাৰো কিছু দিয়া বহুতে এটা প্ৰশ্ন কৰে যে COD হ'বনে নহয় আমাৰ নিশ্চয় COD হ'ব কোনো অসুবিধা নাই অল অসমৰ যিকোনো ঠাইতে আমাক খালি পিন নম্বৰটো কাৰেক্ট দিলেই হ'ল COD কেছ অন ডেলিভাৰী হৈ যাব এতিয়া মই ইয়াৰ মেখেলাখন আৰু ইয়াৰ ব্লাউজ পিচটো দেখাই আছোঁ ইয়াৰ এইখন মেখেলাখন হ'ব কণ্ট্ৰাষ্ট হয় এইটো চাদৰখন ইয়াতকৈ অকণমান এইটোৰ মেখেলাখন এনেকুৱা হ'ব আৰু চাদৰখন এনেকুৱা কণ্ট্ৰাষ্ট হয় এইটো বেছি ডিপ হয় মেখেলাখন অকণমান বেছি ডিপ হয় ইয়াৰ মই গোটেই খুলি দেখাই আছোঁ এইটো মেখেলাখন বহু ওপৰলৈকে ইয়াৰ হেভি মানে বুটাবিলাক দিয়া আছে আৰু ইয়াৰ ব্লাউজ পিচটো এটা সুন্দৰ বৰ্ডাৰ দিয়া আছে এইটো হেভি বৰ্ডাৰ দিয়া আছে একেবাৰে সুন্দৰ হয় এইটো ব্লাউজ পিচটো আৰু ইয়াৰ বাকী উকা হ'ব কিন্তু এটা কথা ঠিক যে এইটো হাত যথেষ্ট কাপোৰ দিয়া আছে সেয়েহে ইয়াৰ হাত দীঘল চিলালেও চিলাব পাৰে ইয়াত কোনো অসুবিধা নাই শকত মহিলা হ'লেও কোনো কথা নাই এইটো কাপোৰ যথেষ্ট আছে